আপোনালোকে আপাচি টু ভি টাইম মিলাব লাগিলে চাবিটো অন কৰিব ওপৰৰ দিকে আপোনালোকৰ সেট বাটন এটা পাব তলত দি মুড বাটন এটা পাব আপোনালোকে সেট বাটনটো 30 সেকেন্ড প্ৰেছ কৰি ৰাখিব সত মুড বাটনটো দি কেইটা বাজিলে টাইমটো সেট কৰি দিব 12টা বাজিলে থৈ ললো সেট বাটনটো দবাই ৰাখিব সেট হৈ যাব এফালে মিনিটত আহি যাব মিনিটটো আপোনালোকে মুড বাটনটো দি কেই মিনিট হল দি দিব পাউডাৰ 26 হৈ ললো প্ৰেছ কৰি ৰাখিব সেট বাটনটো ক্লক সেট হৈ গৈছে